নমস্কাৰ, প্ৰণৱ দাস নামৰ চেনেলটোলৈ সকলোকে স্বাগতম। আজি এটা নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ। এই ভিডিঅ'টো হৈছে আপোনালোকে কাইন মাষ্টাৰ বা পাৱাৰ ডিৰেক্টৰ ইউজ কৰে নেকি? এই ইউজ কৰিলে ভিডিঅ' এডিট কৰিলে আপোনালোকে দেখিছে ওপৰত ৱাটাৰ মাৰ্কটো আহে। এই ৱাটাৰ মাৰ্কটো কেনেকৈ কোনো পইচা নোহোৱাকৈ নোহোৱা কৰিব পাৰিব, এই ভিডিঅ'টোত সেই বিষয়ে ক'ম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিলে আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিয়ক। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে আপোনাৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব। অপেন কৰাৰ পিছত ইয়াত দেখিছে, ইয়াত চাৰ্চ বটনত ক্লিক কৰি ইয়াত লিখিব AC মাৰ্কেট। AC মাৰ্কেট বুলি আহিছে। AC মাৰ্কেটত ক্লিক কৰিছোঁ। ইয়াত দেখিছে AC মাৰ্কেট .net দেখিছে ডাউনলোড নাও বুলি আহিছে। ইয়াত ডাউনলোড নাওত ক্লিক কৰি দিব। ইয়াত দেখিছে তলত দেখিছে ডাউনলোড, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিছে ডাউনলোড হৈ আছে। ডাউনলোড কমপ্লিট বুলি আহিব। ডাউনলোড কমপ্লিট হোৱাৰ পিছত ডাউনলোড হ'ব। ডাউনলোড হোৱাৰ পিছত ইয়াত আপোনালোকে চাৰ্চ বটনত ক্লিক কৰিব। ইয়াত দেখিছে, ইয়াত লিখিব কাইন মাষ্টাৰ। ইয়াত দিছে কাইন মাষ্টাৰ প্ৰ' ভিডিঅ'। এইটো আপোনালোকে ডাউনলোড চিন লিখিছে, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰিছে অ'কে কৰি দিব। অ'কে কৰাৰ পিছত ইয়াত দেখিছে কাইন মাষ্টাৰটো ডাউনলোড হৈছে। ইয়াত কাইন মাষ্টাৰটো ডাউনলোড হৈছে। ইয়াত দেখিছে ডাউনলোড হৈছে কাইন মাষ্টাৰটো। ইয়াত দেখিছে ডাউনলোড হৈছে। AC মাৰ্কেট ডাউনলোড হৈছে। ডাউনলোড হোৱাৰ পিছত ইয়াত আপোনালোকে কাইন মাষ্টাৰটো ডাউনলোড কৰিলে হ'ব। ইয়াত দেখিছে ডাউনলোড হ'ল। ডাউনলোড হোৱাৰ পিছত ইনষ্টল বুলি আহিব। ইনষ্টলত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিছে কাইন মাষ্টাৰটো ইনষ্টল হৈছে। প্লে ষ্টৰত যাই ইনষ্টল কৰি ল'লে হ'ব। ইয়াত দেখিছে লোডিং হৈছে, ইনষ্টলিং বুলি আহিছে। ইয়াত দেখিছে এলাও বুলি আহিছে, এলাও কৰি দিব। এলাও কৰাৰ পিছত আপোনালোকে কাইন মাষ্টাৰটো ডাউনলোড হৈ থাকিব। ইয়াত দেখিছে ইয়াত দেখিছে ডাউন বুলি, ইয়াত ডাউনলোড ক্লিক কৰিব। ইয়াত দেখিছে কাইন মাষ্টাৰটো আহি গৈছে। ইয়াত কাইন মাষ্টাৰটো অহাৰ লগে লগে আপোনালোকে এনেকৈ অপেন কৰি ল'ব। ইয়াত এলাও কৰি দিব, এলাও কৰি দিব, ইয়াতে এলাও কৰি দিব, ইয়াতে এলাও কৰি দিব। ইয়াত দেখিছে কাইন মাষ্টাৰ আহি গৈছে, ইয়াত দেখিছে মই আগতে এডিট কৰা ফটোবিলাক আছে। নমস্কাৰ বন্ধুসকল, ৰঙা আখৰেৰে থকা ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু লাইক